নমস্কাৰ গ্ৰহণ কৰিব সমূহ অসমবাসী ৰাইজক পুনৰ মোৰ MB ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই তেজপুৰৰ এয়া উপস্থিত আছোঁ। আজি তেজপুৰৰ সকলো দেখুৱাব নোৱাৰিলেও কিছু পূজাৰ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম, কাৰণ বতৰ প্ৰায় অনুকূল, প্ৰতিকূল নহয়, ভাল নহয় বতৰ। গতিকে কিছুহে দেখুৱাটো সম্ভৱ। যদি দেখুৱাত আপোনালোকৰ কিবা ভুল ভ্ৰান্তি হয় তাৰ বাবে মোক ক্ষমা কৰিব, আৰু যদি ভাল পায় শেষলৈকে মোৰ ভিডিঅ'টো উপভোগ কৰিব, আৰু যদি উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। জয় আই অসম। और मोह माया से अलग हो, फिर अपने शरीर को मां की इच्छा से আমি বৰ্তমান উপস্থিত হৈছোঁ সেই তেজপুৰৰ চবতকৈ বিখ্যাত ঠাইলৈ ধৰমশালা। বৰ্তমান মই আহি উপস্থিত হৈছোঁ তেজপুৰৰ এক্স পুলিচ লাইন। দেখক, চাওক আপোনালোকে কেনেধৰণে লাইটিং কৰিছে তেওঁলোকে, অতি সুন্দৰ মনোমোহা। চাওক, দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই।
আমি বৰ্তমান উপস্থিত হৈছোঁ সেই তেজপুৰৰ চবতকৈ বিখ্যাত ঠাইলৈ ধৰমশালা।